হেপী গণেশ পূজা। আমাৰ সিদ্ধিদাতা বিঘ্নিহৰ্তা গণেশ বাবালৈ এয়া ঘৰতে অকণমান প্ৰসাদ আগবঢ়াইছিলো। যিহেতু গণেশ পূজা এইবাৰ পৰিলে মংগলবাৰে, গতিকে জয় হনুমান। আৰু এয়া আছিলে হনুমান বাবা আৰু গণেশ বাবাৰ প্ৰসাদ। ঘৰত পূজা দি উঠি পেলাই এয়া যাব ওলাইছিলো বেকী নৈ পাৰত অৱস্থিত গণেশ মন্দিৰলৈ। আপোনালোকৰ ছোৱালীজনীয়ে আজি ৰঙা পিন্ধিছে, কেনেকুৱা লাগিছে বাৰু জনাবচোন। আচলতে এই গণেশ মন্দিৰটো অৱস্থিত দুটা হাইৱেৰ মাজত আৰু বেকী নৈৰ পাৰত। গৈয়ে প্ৰথমতে চাকি জ্বলালো আৰু তাৰ পিছতে মন্দিৰৰ ভিতৰত থকা শিৱলিংগত গাখীৰ ঢালিলো। আৰু সৌ তাত মনৰ আশাবোৰ লিখিব লাগে, সফল হয় হেনো। তাৰ পিছত আমি মেইন মন্দিৰটোলৈ উঠি গৈ সেৱা কৰিলো আৰু এতিয়া দীঘলীয়া লাইনত ৰখি আছো। কিয় জানে? কাৰণ মহাদেৱৰ বাহন ষাঁড় গৰুৰ মূৰ্তি এটা ইয়াত প্ৰতিষ্ঠা কৰা আছে আৰু মূৰ্তিটোৰ কাণত আপুনি যি প্ৰাৰ্থনা কৰে তাৰ হেনো ফল পোৱা যায়। সেইবাবে ময়ো ট্ৰাই এটা কৰি চালো। কি প্ৰাৰ্থনা কৰিলো সেইটো হেনো কব নাপায়, সফল হলে নিশ্চয় জনাম আপোনালোকক। তাৰ পিছত আমি ইয়াক খিচিৰি প্ৰসাদ খালো আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।